Hello guys, welcome to my YouTube channel Live Academy. আজি আমি এটা সৰু চাই প্ৰগ্ৰাম বনাইছো তো পগ আৰু বেড এনেকৈ এটা সৰু মিনি পাৰ্টি কৰিম তো মিনি পাৰ্টিৰ কাৰণে আমি এতিয়া মাংস আনিবলৈ যাব ওলাইছো তো বলক আমি এতিয়া মাংসটো আনিবলৈ যাওঁ কৃষ্ণ প্ৰভু মাংসৰ দোকান আহি পালো চাওক গাহৰি তো আমি গাহৰি ল'ম এতিয়া কেনেকৈ গাহৰি 350 দে তাৰ পৰা আমাৰ কাৰণে মাংস কাটি আছে এতিয়া মাংসটো লৈ ল'লোঁ পইচাটো দি দিম আমি হৈছে মাংস বনাই লৈছোঁ এতিয়া নদীৰ পাৰত যাম নদীৰ পাৰত বঢ়িয়াকৈ খাম খাই লৈ অলপ এনজয় কৰিম বেড এদিন বহুত দিনৰ মূৰত আহিলোঁ নদীৰ পাৰত এতিয়া বৰ্তমান আমি আহি পালোঁ এতিয়া কল্যাণ দা কোনফালে পৰা গ'ল এইবিলাক কহুৱা আমাৰ কল্যাণ দা আহি পালে লাহে লাহে দুদুলা ন আহিছে মাংসটো পিছে মোৰ লগত আছে কেনে মজা মজা ভাল লাগিব না আজি একদম আমাৰটো ঘৰ অলপ এটা শিল চাই লওঁ টি টেবুল টাইপ অঁ সেইটো টি টেবুল হ'ব মজা ধুনীয়া কিবা ডেছপাচিণ্টোৰ গানটোৰ মনত পৰি আছে ন মই বহি মাংস দি বহিটো পাতি ল'ম পিছত কৰি আছোঁ দিয়া মই চাই খাব লাগে দে আৰু অঁ মাংস বনাই লৈ আহিছিলোঁ ঘৰতে ডাবল পেকিং আছে ডাবল পেকিং 1 নম্বৰ ৰ'বা বৰশী এবাৰ বাম গাহৰি মাংস আৰু মাংসটো চাই লওঁ কেনেকুৱা হৈছে ফালি দিম দিওঁ ফালি দি ডাইৰেক্ট ফালি দি এতিয়া এই পলিথিন দুটা মেইন এই দুটা আমি ষ্টক কৰি থৈ দিব লাগিব পানী নেপেলাবি দেই সেইটো আমি যাওঁতে লৈ যাব লাগিব হা থাকিব এয়া আমাৰ গাহৰি টিং টিং অলপ জুম কৰি দেখাই দিয়া গাহৰি খাচোন কেনেকুৱা আছে কওঁ কেনেকুৱা ভাল বনোৱা গৈছে না মই লাষ্টত খাম দেচোন মই বনাইছোঁ না এতিয়া আপোনালোকে চাওক এয়া আমি নদীৰ ছাইডত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে এতিয়া মই খাই লওঁ এক পিচ চলং লৈ লওঁ এয়া চলং কেনেকুৱা ফিলিংছ মজা তো বহুত ভাল লাগিছে যিহেতু এনেকুৱা প্লেচ আৰু এনেকুৱা প্লেচ জাষ্ট ইমাজিন কৰিলেই ভাল লাগে আৰু ইয়াতে আমি ৰিয়েলিটিত আহি কেনে এনেকৈ পৰ্ক আৰু ব্ৰেড খাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত গাহৰি আৰু বেডৰ সোৱাদ আমেজিঙে বেলেগ বহুত ভাল লাগিছে তো ইয়াতে
এই বেডৰ ছাইডটো অলপ চিঙি চিঙি দি আছোঁ। ডাঙৰ ডাঙৰ শিহু আছে, মাছ আছে, আহে আৰু ছাইডত আহে বহুত। অলপ আগতে আহি গ'ল। তো অ'পেনিং হৈ থাকোঁতে যদি আহে তো দেখা পাবই আপোনালোকে। ঐ ইয়াতে চাৰ্ক টাৰ্ক পোৱা যায় না চাৰ্ক আৰু ক'ত চাৰ্ক টাৰ্ক বটে সাগৰতে থাকে গাইছ এতিয়া আমাৰ খোৱা শেষে আৰু অলমষ্ট খালী হৈছে চব। আৰু ৰুটি এটাহে আৰু এইটো আছে এইটো আধা গৈছে প্ৰায়। আৰু এতিয়া বৰ্তমান ছাগলী 2-3টা আহিছে ওপৰত, তো ইহঁতক খুৱাই আছোঁ অলপ। চ' আমাৰ খানা পিনা এতিয়া হৈ গৈছে আৰু অকণমান ৰেষ্ট লৈছোঁ। আমি ইচ্ছা কৰিলে ইনকো থাকিব পাৰোঁ দেউ। চ' ক্ৰিয়েটিভ কিছুমান আইডিয়া আমাৰ ওলাই আছে। ফাইনেলি আমাৰ খোৱা শেষ হৈ গ'ল। তো এতিয়া আমি নদীতে বাচনটো ধুই ল'ম। বাচন এটাই আনিছিলোঁ, তো এইটো ধুই ল'লোঁ। ধুই কেনে এতিয়া আমি যাওঁ আৰু। তো এতিয়া আমি ঘৰলৈ যাওঁ। ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, টাটা। নয়ন এডাল দাঙি দেখোঁ তই 100 টকা লো। অঁ 100 টকা দিবি? 100 টকা দিম একদম একদম অন কেমেৰা। বাপৰে চেষ্টা কৰিছোঁ। চ' গাইজ এনেকুৱা আমাৰ এক্সট্ৰা শ্বট কিছুমান। এয়া টিফিন লৈছোঁ। ঐ টিফিনটো লওঁ। অঁ ডিকিত লওঁ না।